আসাম ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ মই অসমীয়া বিষয়ৰ স্লেটৰ কেইটামান প্ৰশ্ন উত্তৰ আৰু এইকেইটা আহিছিলে 2012 বৰ্ষত মই কেইটামান সংগ্ৰহ কৰিব পাৰিছোঁ আৰু এইকেইটা আজি দিবলৈ আহিছোঁ। প্ৰথমটি প্ৰশ্ন আছে, খৰস্তি লিপিত লিখা দুখন অনুশাসনৰ নাম উল্লেখ কৰা। খৰস্তি লিপিত লিখা দুখন অনুশাসন হৈছে অশোকৰ চাহ ৰাজগৰি আৰু মানচেহেৰা। 2 নম্বৰ, অসমীয়া যুদ্ধ কবি কোন? অসমীয়া যুদ্ধ কবি হৈছে হৰিবৰ বিপ্লৱ। 3 নম্বৰ, হেনশুনি জাম্বৱন্ত ধাইলা মহা বলৱন্ত নিচিনি শ্ৰামিক পাছে ধৰিলন্ত যুদ্ধ কাছে। ইয়াত কি চন্দ্ৰৰ প্ৰয়োগ ঘটিছে? ইয়াত ঝুমুৰি চন্দ্ৰৰ প্ৰয়োগ ঘটিছে আৰু ঝুমুৰি চন্দ্ৰ হ'বলৈ 4+4 হ'ব লাগিব। 4 নম্বৰ প্ৰশ্ন উত্তৰ, কামৰূপী ভাষাটো মূলতঃ পূৰ্ব মৈথিলীৰ এটা ৰূপ বুলি কোনজন ব্যক্তিয়ে মত পোষণ কৰিছিল? এই উত্তৰ হ'ব কনকলাল বৰুৱা। 5 নম্বৰ, ভাষা ভগৱানৰ প্ৰত্যক্ষ দান, এই মতটো খণ্ডন কৰা ভাষাবিদজনৰ নাম কি? এই মতটো খণ্ডন কৰা ভাষাবিদজন আছিল জে.ডি. হাদাৰ। 6 নম্বৰ, কবিতাক মিউজিকেল থট বুলি কোনে কৈছিল? উত্তৰ হ'ব কাৰ্লাইল। 7 নম্বৰ, হাইদাং গীতত কোন ৰজাৰ কথা উল্লেখ আছে? উত্তৰ হ'ব বিৰিং ৰজা। 8 নম্বৰ, কম্পেৰেটিভ লিটাৰেচাৰ ইজ দ্য হিষ্ট্ৰী অফ ইণ্টাৰনেশ্যনেল লিটাৰেৰী ৰিলেশ্যনছ বুলি কোনে কৈছিল? উত্তৰ হ'ব M.F. গাৱাৰ্ডে। গতিকে এই 8টা মই সংগ্ৰহ কৰি দিলোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰ কেইটামান দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি কেনে পালে জনাব। যদিহে ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।